বাঘ চাবলৈ মানুহ ধেৰ হ'ল নীল গাই এইটো নহয় এইটো মিঠু হয় নীল গাইকেইটা আছে বাৰু মস্ত ডাঙৰ ডাঙৰ দুটা বাঘ ভাল লাগি নাজানো আমাৰ ওচৰত আহিছে ৱেলকাম টু মাই ইউটিউব চেনেল আৰু মই পম্পী আৰু ইয়া মিঠু আৰু আজি আমি আহিছোঁ ক'ত মিঠু জুত আহিছোঁ জুত আমি কি চাম হা ডাঙৰ বাঘ চাবলৈ আহিছ অ'কে চ' মিঠুৰ চলি আছে ছামাৰ ভেকেশ্যন তো আমাৰ ঘৰত আহিছে আমি নহয় মই ফুৰাবলৈ আনিছোঁ মই পেহাইটো নাহিলে চ' মই ফুৰাবলৈ লৈ আহিছোঁ জুত দেখাবলৈ লৈ আহিছোঁ আৰু এয়া বহুত এক্সাইটমেণ্ট তাৰ চলো মানুহ এখন জুৱে নে বাৰু মানুহে ভৰ্তি কিছু জুত মিঠু আমি টিকেট ল'ম আৰু সোমাইছোঁ টিকট ল'ব লাগে টিকট ল'ম ক'ত ইমান মানুহ বাপৰে বাপ চ' টিকেট ল'বলৈ কাৰণে আমি গৈ আছোঁ মিঠু আৰু মই ছামাৰ ভেকেশ্যন চলি আছে ল'ৰা ছোৱালীবোৰ পূৰা আহিছে জু দেখুৱাবলৈ মাক বাপেকবিলাকে আৰু মই আহিছোঁ মিঠুক দেখুৱাবৰ কাৰণে ল'লোঁ টিকেট এতিয়া আমি যাম এণ্টাৰ কৰিম জুত কি চাব নাজানো আৰু মিঠু কেনেকুৱা লাগিছে জুত হাতী গৰু বা গৰু নহয় বা 10 টকাহে আছিলে 11 টকা কিমান ল'লে CSC কিবা কিবি লৈছে দে সেইকাৰণে চলো পূৰা বনাই আছে মানে সেইকাৰণে একেবাৰে এণ্ট্ৰি বেলেগ ফালে এক্সিট বেলেগ ফালে টিকেট কাউণ্টাৰ বেলেগ ফালে কৰি দিলে আগতে বেলেগ আছিলে কি দেখিলি একোৱে নাই দেখা দেখোন এইবোৰ চব কাম চলি আছে জুখনৰ পূৰা কাম চলি আছে এইফালে নাই একো এইফালে ওপৰত যাব লাগিব আমি ওপৰত গ'লেহে আমি পাম গম পাইছ ওপৰত কিবা আছে নাজানো নহয় আৰু মানুহ বহুত বেছি কাৰণ কেলে এতিয়া ছামাৰ ভেকেশ্যন চলি আছে তো ইচিলিয়ে এইফালে আছে হৰিণা সেয়া দেখিলোঁ এইফালে বাহিৰ কিন্তু ভিতৰত সোমাই আছে নহয় ভিতৰত সোমাই আছে হ'ব ন মিঠু এইফালে চাম এতিয়া হৰিণা খাবলৈ পোৱা নাই অৱস্থা গোন্ধাইছেতো গোন্ধাইছে একো খাবলৈ পোৱা নাই দেখানি নেকি নাজানো আমাৰ জুখনত খাবলৈ নাপায় সেইকাৰণে বস্তুৱে নাই একো এটা এইকেইটা অৱস্থা বেয়া চলো বাঘ চাব মন গৈছে চলো বাঘ চাব যাওঁ কি চাই আছ হা কি আছে এইফালে ব্লেক পেন্থাৰ চাব যাওঁ চলো দেখিম নে নেদেখিম বা ক'ত আছে ব্লেক পেন্থাৰ হা কিধৰ বোলে ব্লেক পেন্থাৰ চাব যাব লাগে চ' গৈ আছোঁ আমি মিঠু কি দেখিলি এতিয়া হা হৰিণা দেখিলি আৰু তললৈ গৈছে ক'ত আছে সাপ কেলে মৰা হ'ব কম মৰা হাঁহ বোলে সাপ থব নেকি এইটোত নাই সেইফালে এডাল চকৰি ফুটি পেলাই ক'ত আছে মিঠু ইয়াত ক'তা
দেখি পোৱা নাই দেখি পোৱা নাই অজগৰকেইটা ভালকে গ্লাছ কেইখন ইমান লেতেৰা হৈ আছে এইফালৰ পৰা দেখিম এইয়া কিবা বনাই আছে কেতিয়া হ'ব কি থ'ব চাম চৰাই তৰাই থ'ব চাগে ইয়াত নে বেলেগ কিবা কৰিব পাৰে তেতিয়া আমি আকৌ আহিম তাৰ বৰ ভাল লাগিছে পেহা নাহিলে ন অকলে মই ঘূৰাই আছোঁ এই পোৱালিটোক ভগৱান বহুত মানুহ আহিছে দেই বহুত মানুহ আহিছে কাৰণ কেলৈ ছামাৰ ভেকেশ্যন দিয়ে চলি আছে তো গতিকে তাৰ আছে টোটেল 5টা তেতিয়া মই ভাবিছোঁ 5টা আছে বুলি ভাবিছোঁ হে হয় জানো 1 2 3 4 5 আছে তো সেইফালে আছে এটা এইফালে নাই আকৌ এইফালে গুচি আহিলে নাই পৰা এতিয়া যাব বিচাৰি আছে এইটোৱে পৰা নাই যাবলৈ খাবলৈ দিয়া নাই চাগে বেচাকেইটা চলো আমি যাওঁ এতিয়া চল ঘূৰি ভাগৰ লাগি গ'ল তো এতিয়া আমি খাইছোঁ অলপ জুচ খাই লওঁ তাৰপিছত আমি আকৌ ফুৰিম আকৌ ভিডিঅ'টো দেখুৱাম অ'কে চাই থাকিব এইটো কুছ বলো খাই লওঁ এইটো কি হ'ল দাগ বাঘে কামুৰিলে নেকি গাড়ীখনত উঠি কিনে যাম ক'ৰ গাড়ী এইখনত নিনিয়ে আমাক নিনিয়ে ক'ত গ'ল এইখন গ'লগৈ মোক খাব নিদিয়ে এতিয়া ঢুকুৱা কাৰণে মজা খাই লওঁ যাওঁ ইয়াত আছে বাঘ নাহৰ ফুটি কিবা হেল্ল' চলো সেইটো ওলাই আহিলে কি হ'ব কামুৰিব বালিটো গৰম হৈ গৈছে এটা আছে এইটো এটা কি মিঠুৱে কৈছে ইয়াত এইটো বোলে ৰিয়েল নহয় এইফালে এটা আছে তিনিটা এতিয়ালৈকে তিনিটা দেখিলোঁ 3টা দেখিছোঁ নাহৰ ফুটুকি হ'ল 3টা বাঘ দেখিলি চলো ছাতি আনিছিলোঁ ছাতি কাম নাই এতিয়া কাৰণ ৰ'দটো গ'ল এনেকৈ ওলমাই আৰু এইটো জুৱে হ'ল What is this? Yes, sir. ये भालू नाहे क्यूट लगिছে ইফালে এটা আছে ভালুকা কৈ আছে ভালুকা নাহে এইফালে হা নেপায় পাব পাৰে হয়তো নাজানো ওলাইও আহিব পাৰে নাহিবও পাৰে ভালুকে অকৰা থাকে নেকি চলো কোনটো পালে ক'তা সেইটো আচ্ছাটো চলো এটা বাচ্চা গোটেইখন বাচ্চা ছামাৰ ভেকেশ্যনৰ কাৰণে বাচ্চাই গোটেই
ক'ত আছে ভিতৰত খানা খাই আছে একদম টিকলো মিকলো চলো মিঠু ইফালে কি আছে ইয়াত এইটো বহুত ডাঙৰকৈ বনাই থৈছে দেখোন চৰাই তৰাইবিলাক আছে চৰাইও থাকে কিন্তু চৰাইবিলাক কোনফালে বা থৈছে আগতেতো সেই ষ্টাৰ্টিঙতে আছিলে তেতিয়া ক'ত বা থৈছে আহিছিলোঁ 2017তে তাৰপিছত আজি আহিছোঁ বহুত বছৰৰ পিছত চব বেলেগ হৈ গ'ল বস্তুবোৰ আগতে চৰাইবোৰ আছিলে বেলেগত এতিয়া এইফালে আনিছে এইটো ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা পৰিৱেশ বৰ ভাল লাগিছে ৰ'দ দি আছে যদিও ঠাণ্ডা ঠাণ্ডা ভাল লাগিছে গছ গছনি বহুত আছে চ' বহুত ভাল লাগিছে ঠাণ্ডা পৰিৱেশ এইফালে বা কি আছে নাজানো নাজানো বেংগল টাইগাৰ এইফালে বাঘ আছে এইফালে বহুত ডেঞ্জাৰ সেইকাৰণে বহুত কাভাৰ কৰি থৈছে এতিয়া আমি গৈ আছোঁ চাবৰ কাৰণে দেখিম নে নাই বা বাঘ চাবলৈ মানুহ ধেৰ ক'তা এইটো ডাঙৰ ডাঙৰ দুটা আনি থৈছে কেনেকে পাৰ হ'ব বোলে পাৰ হ'ব লাগিলে প্ৰথমে মানুহ দেখি পালি নাই চেণ্ডেল মোৰ নিচিনা চাবি এই দাদাটোৱে পিন্ধি গৈছে এইযোৰ ঘৰত পিন্ধা বাঘ চালো বাঘ দুটা ডাঙৰ ডাঙৰ বাঘ আনি থৈছে আপোনালোকে আহিব চাবলৈ মস্ত ডাঙৰ ডাঙৰ দুটা বাঘ ভাল লাগিলে চাই চবচে মানে জুখনত এতিয়া এট্ৰেকশ্যন বাঘটোৱে চ' আহিব পাৰি চাব পাৰি আহিব ইমান ধুনীয়া ধুনীয়া আছে চকুন লাগিছে দেই ইহঁতক দেখি খেলালে মানে গ'ল আনিব নোৱাৰিম ধুনীয়া লাগিছে ন এতিয়া হোৱাইট এইফালে আছে হোৱাইট আৰু আছে এইফালে এইফালে হৰিণাকেইটাক ভাল লাগিছে আকৌ ইমান ধুনীয়া ধুনীয়া দেখিবলৈ কৰিছোঁ মোবাইলটো পৰি যাব বুলি ইমান টেনশ্যন একো নাই হা বহুত আছে চাবলৈ চব দেখুৱাই লৈ যাম মই গোটেইখিনি চাব লাগিব খোজকাঢ়িব নোৱাৰিলে নহ'ব নহয় কি ভৰি খালে এনেকৈ নহ'ব মিঠু হ'ল নীল গাই এইটো নহয় এইটো মিঠু হয় নীল গাইকেইটা আছে বাৰু এইফালে ইহঁতে গৰমত ছাঁহত বহি আছে এইফালে
এটা হৰিণা নিচিনাই লাগিছে অঁ হৰিণা আছে সেইটো দেখাই দেখোন নীলগাই ইমান ধুনীয়াকৈ আছে ইমান ধুনীয়াকৈ আছে এইটো এটা ধুনীয়া পোষ্ট দি আছে গছখিনিৰ মাজত কোনটো পোষ্ট দি আছে গছখিনিৰ মাজত কোনটো পোষ্ট দিছে অঁ হয় অঁ এইকেইটা কেইবাটাও আছে আৰু এটা আছে এইটো তাৰ ভিতৰলৈ যাব পাৰি শুই আছে ভিতৰলৈ যাবি মই ভিতৰলৈ গৈ পিনে কি কৰিম সিহঁতৰ লগত মই কেতিয়া কি কৰিম তই বহি থাকিবি সিহঁতৰ লগত কোনোবাই কিবা দিব খাম বুলি নেকি মানুহ ধেৰ বহুত মানুহ চাব যাম য'ত গড় চোৱা নাই আছেনে নাই বা গড়টো এতিয়া এইফালে বহুত ডাঙৰ এৰিয়া হয় এইটো ইয়াত আছে হৰিণখিনি একদম জুম পাতি আছে সিহঁতে গৰমত গোটেইখন চাহ লৈ আছে খাবলৈ পোৱা নাই চাগে গ্ৰীনেৰী নাই সেইকাৰণে এইফালে এটা এইফালে দুটামান তো ইয়াত আছে গোটেইখিনি হৰিণা আৰু আমি গড় চাব আহিছিলোঁ কিন্তু গড় ক'ত আছে বাৰু পোষ্টাৰটো দেখিলোঁ বাট গড় দেখিমনে নাই চাগে আমি কাজিৰঙা যাব লাগিব গড় চাবলৈ অঁ কাজিৰঙাত বাৰু দেখিছোঁ চাওঁচোন মিঠু মিঠু আহিব হোৱা নাই চলো মিঠু বলো কি হয় এতিয়া নামটো চাবগৈ লাগিব ময়ো নাজানো এজনীৰ নাম কি হয় মিঠু ইগল হয় জানো নামটো দেখা নাই নহয় এতিয়া বৰ্ডটো হয় জানো ইগল হয় নে নহয় কি হয় এইটো চাব লাগিব দে বৰ্ডখন চাব লাগিব কি ধুনীয়া খোজকাঢ়ি নাম নাজানো আমাৰ ওচৰত আহিছে অঁ গ'লগে মিঠু তোৰ চলাই আহিছিলে কিবা খাব দিব বুলি ভাবিছিলে নেকি চলাই আহিছিলে গচং গৈছে এইটো হ'ল উট পক্ষী আমি চাই অহাটো এতিয়া হয়নে উট পক্ষী কি হ'ল গজোপা পৰি গৈছো মই ভাগৰ লাগি গৈছে এখন ঘূৰিলোঁ আমি আধাটো এতিয়া আমি যাবলৈ আছে এইটো জেগাত আমি নাই যোৱা আৰু এইকেইটা ৰাইনো আমি নাই দেখা বাকী এইখিনি এৰিয়া আমি গোটেইখিনি ঘূৰিলোঁ বাকী সিটো এৰিয়া যাবলৈ আছে সেইটো এৰিয়া সেইটো আমি সিটো ছাইডৰ পৰা যাব লাগিব গম পাইছ ৰাইনতো নেদেখিলোঁ ক'তবা আছে নাচাওঁ আৰু ন আমি কাজিৰঙাত চাইছিলোঁ হয় নাই টাইগাৰ সেইটো চালোঁতো আমি গাড়ীখনত উঠিবলৈ এইখনত গাড়ীখনত উঠিব লাগে ভাড়া ল'ব নল'লেতো এনেই উঠাই লৈ গ'ল হয় ন নাই এইবোৰ মানুহবোৰক লৈ গৈছে আমি এইফালে গৈছিলোঁ নেকি গৈছিলোঁ নে নাই যোৱা নেকি গৈছিলোঁ ওপৰেদিতো আহিলোঁ ন অ'কে ঠিক আছে আমি ওপৰখিনি গোটেই বোলে ইমু এইকেইটা হ'ল ইমু crocodile আছে ঘৰিয়াল নাই ঠাণ্ডাত লুকাই আছে চাগে আৰু ফালে লুকাই থাকিব পাৰে পানীৰ তলত ইয়াত অকল আমি বৰ্ডটোৱে দেখিলোঁ
ঘৰিয়ালৰ বোটখন চাওঁ ঘৰিয়াল নাই চলো চলো এইফালে আছে নি চাওঁ এইফালেও নাই 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 পানীৰ তলত আছে আমি দেখি নাপালো ন এইটো পানীৰ তলত ঘৰিয়াল দেখি নাপালো ইয়াত আছে ইয়াত এইটো 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 অকণমান সেইটো দেখিলোঁ এইটো এইটো মূৰটো মিঠু দেখিছেনে নাই এইটো চা এইটো এটা সেইটো এটা ক্ৰকডাইল দেখি পালো সেইটো চাইডত নাছিলে এইটো চাইডত আছে আইঅ আমাৰ ল'ৰাটো বাহ চাওঁ 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 হিৰ'ই গোটেইটো হিৰ'ই এফালে ভৰি খোজকাঢ়িব নোৱাৰে খোজকাঢ়ি খোজকাঢ়ি যাবই নোৱাৰে হা আমনিয়ে লাগিলে আহিবলৈও হেৰি হা এনেকৈ হ'লে কেনেকৈ হ'ব বাঘ চাবলৈ আহিছিলোঁ বাঘকেইটাটো দেখি পালোঁ আৰু তাৰপিছত বাকীখিনি নাচাম নেকি কি হ'ব ধুনীয়া দেখিছো এইটো মইনাক মাতাছো মইনা চৰাই এইফালে আছে পাণ্ডু ধনেশ কাউ ধনেশ বোলে কেটলা পহু কেটেলা পহু কাছ ইমান ডাঙৰ দেখা না বহুত বছৰ হ'ল চাগে ইয়াৰ দেই বুঢ়া হৈছে মজা বৰ ধুনীয়াকৈ ৰাখিছে দেই চৰাইজনী বৰ ধুনীয়াকৈ ৰাখিছে সেয়া ওপৰতো এয়া বৰ ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে ইমান কিউট কিউট আছে নহয় এজনী এইফালে আছে বহুত আছে এজনী হ'ল ধনেশ পক্ষী এজনী লেগ পিচ দি থৈছে লেগ পিচ দি থৈছে পকাছে নহৈছে চ' ইয়াতে আছে গোটেইখিনি চৰাই ধনেশৰ পৰা আদি কৰি ভাটৌৰ পৰা আদি কৰি চব বৰ ধুনীয়া ধুনীয়া চৰাই আজি আমি চালোঁ জুখন ভাল লাগিলে বহুত ভাগৰ লাগিছে গৰমত হৈছে গৰমত অৱস্থা বেয়া পানী পিয়াহ লাগিছে পানী পিয়াহত অৱস্থা বেয়া চ' এতিয়া যাওঁগৈ আৰু পানী খাওঁগৈ ন মিঠু হৈ গ'ল আজিৰ দিনলৈ চাইকেলখন এই বেলেগত চাইকেল নলওঁ কি বস্তু মেকুৰীজনী আজি আমি জুত আহিলোঁ আহি ভাল লাগিলে আৰু এতিয়া আমি ব্লগটো শেষ কৰিম মিঠুৰ ভাগৰ লাগিছে চ' গতিকে আমি বহি আছোঁ আৰু আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব বলো কোৱা আকৌ বাই বাই মোৰ লগৰখিনিয়ে চাব বুলি
জুৰ পৰা ওলালোঁ আমি এতিয়া জুৰ পৰা ওলালোঁ এতিয়া পাৰ্কিঙত গাড়ী ল'ম লৈ পিনে আমি যাম ক'লে প্ৰিয়ংকাহঁতৰ ঘৰলৈ একচুৱেলি ব্লগটো মই ইয়াতে কমপ্লিট কৰিছোঁ আৰু বাকীখিনি নেদেখুৱাওঁ